আমাৰ সন্মানীয় ডক্টৰ আব্দুল বাতিন ছাৰক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সমিতিৰ তৰফৰ পৰা তেখেতক স্কুলৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু লগতে এখন সঁফুৰা দি আদৰণি জনোৱা হৈছে। এই স্কুলৰ মাননীয় ছেক্ৰেটাৰী শ্বৰিফুল ইছলাম ছাৰক মই তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে মই আমাৰ আলম ছাৰক তেখেতক এখন চুপ্ৰাবেন গ্লোবেল তৰফৰ গামোচা দি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ।